ঐ তাই ফটোখন আৰু কিমান নাচাওঁ? নহয় অ' চাই থাকিলেচোন হেঁপাহে নপলায়। কাইলৈ প্ৰথমবাৰৰ কাৰণে লগ পাম। কিমান যে এক্সাইটেড হৈ আছোঁ। আৰু তাতে কাইলৈ ভেলেণ্টাইন ডে'ও। হ'ব দে এতিয়া শুই থাক। গুড নাইট দেহা, কাইলৈ লগ পাম। ৰ'ব, এইখিনিতে ষ্টৰিটো শেষ হোৱা নাই। ভাল পোৱাৰ শক্তি কিমান চাওঁ আহক। তুমি সদায় মোৰ লগত থাকিবানে? পাৰিবা জানো মোৰ এই অন্ধকাৰ জীৱনত পোহৰ বিলাবলৈ? আন্ধাৰৰ অবিহনে পোহৰৰ কোনো অস্তিত্বই নাই। পোহৰ সদায় আন্ধাৰৰ মাজতে উজ্জ্বল। ব'লা। বা তই চকুৱে নেদেখা বুলি গম পোৱাৰ পিছত সি তহঁতৰ ৰিলেশ্যনশ্বিপটো মানি ল'ব পাৰিব জানো? পাৰিব। মোৰ তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। এটা কথা আপোনালোকে জানেনে? তেওঁ হয়তো পৃথিৱীৰ আটাইতকৈ ধুনীয়া নহ'ব পাৰে, কিন্তু তেওঁক আপুনি এবাৰ ভাল পোৱাৰ পিছত তেওঁকে পৃথিৱীৰ আটাইতকৈ ধুনীয়া যেন লাগিব। এতিয়া আপোনালোকে গম পালেনে যে ভাল পোৱাৰ শক্তি কিমান? ভাল পোৱাত যদি ল'ৰা আৰু ছোৱালী দুয়োফালৰ পৰাই সন্মতি থাকে, তেনেহ'লে সেই ভাল পোৱাক কোনো আঁতৰ কৰিব নোৱাৰে।